So আজি actually এটা বিশেষ দিন হ'বলৈ গৈ আছে মায়ে মানে মোক এটা বহুত দিনৰ পৰা গিফট এটা দিম বুলি কৈছে কি দিব মই ভালকে গম নাপাওঁ কোন ডাঙৰ গিফট সৰু গিফটটো দিয়ে থাকো সৰু সৰু গিফট মই ইন্ডিয়া জনাইছো আৰু এফালে যাবলৈ ওলাইছো দেখিছে গম পাইছে ক'ত যাও কি কথা মই নকওঁ লৰাই ক'ব বাবলু ক'ত যাম কোৱাই দিয়া গুড ইভিনিং সকলোকে আহকৰ সকলো ভালে আছে সো আজি actually এটা বিশেষ দিন হ'বলৈ গৈ আছে মায়ে মানে মোক এটা বহুত দিনৰ পৰা গিফট এটা দিম বুলি কৈছে কি দিব মই ভালকে গম নাপাওঁ কোন ডাঙৰ গিফট সৰু গিফটটো দিয়ে থাকো সৰু সৰু গিফট So মায়ে কৈছে যে মানে গিফটটো গমে পালো মই মানে কোনটো দিব মই ধৰিব পৰা নাই একচুয়ালি বাট কথাটো যে মায়ে মোক বহুত দিনৰ পৰা কৈছে মোবাইল এটা তোমাক মই দিম উপহাৰ হিচাপে মানে এটো মই ইউজ কৰি আছো সকলোৱে গম পাই এটো মোৰ Realme আছিল লৈছিলো 2020 তে X3 Super Zoom বুলি কয় মডেলটো খুব ধুনীয়া একচুয়ালি আইফোনটো দিছিল চলি আছে আইফোনটো আছে আইফোনটো চলি আছে আইফোনটো আছে মোৰ আইফোন এটা আছে বাট যি কি নহক মোৰ দুটা মোবাইল একচুয়ালি সো মানে এটো মোবাইল অকমান পুৰণা হৈছে সো ভাবিলো এটা নতুন মোবাইল লওঁ বুলি মায়ে ক'লে গিফট কৰিম বুলি তোমাক মোৰ স্বাৰ্থ আছে কিন্তু মোৰ ভিডিও তাতে শুট কৰিব লাগিব মোৰটোত মানে কভাৰ নহয় মানে এনেকুৱা এটা মোবাইল ল'বলৈ গৈ আছো আমি যোনটো যাতে মানে মাৰ কাৰণে অকমান সহায় হয় মাৰ ভিডিও সমূহ যাতে অলপ শুট কৰিব পাৰো বেক ক্যামেৰা হওক বা ফ্ৰন্ট ক্যামেৰা আজিকালি গম পাইছে আপোনালোকে মোবাইলত সবতকৈ ইম্পৰ্টেন্ট বস্তু ব্লগিংৰ কাৰণে হৈছে আপোনাৰ বেক ক্যামেৰা এণ্ড ফ্ৰন্ট ক্যামেৰা তাৰ লগত স্পেচটো আছে স্পেচ একদম কমিয়ে যায় মোৰ মানে আৰু স্পেচটো বহুত দৰকাৰী আজিকালি আৰু আপোনালোকে যদি ব্লগিং কৰিবলৈ বিচাৰে মই ৰেকমেন্ড কৰো আপোনালোকে মিনিমাম 256 GB ভেৰিয়েন্টটো ল'বই আৰু তাত ওপৰত লোকেলটো বহুত ভাল মোৰটো 512 GB মানে ৰিসেন্টলি তেওঁ লৈছিলে মায়ে আৰু মানে অলৰেডি ফুল হৈ গৈছে মানে অলমোস্ট ৰেড লাইন আহি গৈছে আৰু যি কি নহক মানে মই এটো বৰ্ড এই সন্দৰ্ভত মই এটা মানে ধুনীয়া ভিডিও এটা লৈ আপোনালোকৰ আগত আহি আছো অতি ইগ্ৰে বিকজ বহুতে মাক মানে কমেন্ট কৰি থাকে আৰু ইনবক্সতো কোৱেশ্চন কৰি আছে যে মানে আমি ধৰক ব্লগিং কৰিব বিচাৰিছো বা আমি নতুনকে ব্লগিংৰ ফিল্ডত আহিছো আমি এটা নতুন মানে এটা ফিল্ডত অহাৰ লগে লগে আমাৰ মানে কি মোবাইল আমি ললে ভাল হয় মানে বহুতে ভাবে বহুত দামী মোবাইল দামী কেমেৰা লাগে বুলি ভাবে বহুতে কয় বুলি আমাৰ ধোঁৱা আহে তেনেবা একদম নহয় তেনেবা একচুয়ালি আৰু আপোনালোকৰ কন্টেন্টটো যদি দম আছে মই ভাবো যে আপোনালোকে যিয়ে মোবাইল ইউজ নকৰক কিয় আপোনালোকৰ হঠাই কন্টেন্ট ভাল হলে আপোনালোকে ৰেসপন্স ভাল পাবই হঠাই আৰু বহুতে ভাবে যে আমি আইফোন হওক বা যিমানখিনি ফ্লেগশিপ ফোন আছে যিমানখিনি কষ্টলি মোবাইল আছে S25 আল্ট্ৰা হওক সেইখিনি মোবাইলৰ থ্ৰু দিয়ে আমি যাতে মানে কি ভাল ভিডিও বনাব পাৰো নেকি তেনেকুৱা একেবাৰে নহয় আপোনালোকে একদম মিনিমাম 5 to 10,000 এটা মোবাইল দিও আপোনালোকে মানে ব্লগিং ষ্টাৰ্ট কৰিব পাৰে সো এইটো সন্দৰ্ভত মই এটা ভিডিও লৈ আপোনালোকৰ ওচৰত আহি আছো মানে কোনটো মোবাইল আপোনালোকৰ কাৰণে ভাল হ'ব স্পেশালি ব্লগিংৰ কাৰণে যেটো কেমেৰা অতিকৈ জৰুৰী আৰু এনিৱেজ এতিয়া আমি মানে লাহেকে ওলাই দিও আৰু ঘৰৰ পৰা আৰু মই ৰেডি হৈ গলো এটা জাস্ট পিনিবলৈ আছে কেটা মানে মাইন্ডত কেটা মোবাইলৰ কথা ভাবি থৈছে আচ্ছা মই একচুয়ালি টু বি অনেষ্ট মানে অবভিয়াসলি আইফোন বা আমাৰ মানখিনি স্যামসাংৰ টপ ৰেঞ্জ ফোন তাতকৈতো আপোনাৰ বেটাৰ কিটা হ'ব নোৱাৰে কেমেৰা ক্ষেত্ৰত দেই বাট সেইখিনি বহুত কষ্টলি এতিয়া মই আপোনাৰ এন্ড্ৰইডটো ৰাফ ইউজ কৰো সো মোক ইমান কষ্টলি নালাগে বা যি কিনো মই বাজেটটো এটা ৰিভিল নকৰো যেটা লম আপোনালোকে গম পাব মই কোনটো ৰেঞ্জত লৈছো গুটেখিনি আপোনালোকক মই কম মোবাইলটোৰ কথা মই ভিডিও লৈ আহিম বই আৰু মই ভাবি থৈছো কেটামান খালি কথাটো হল যে কি মই মানে Realme বেছি প্ৰিফাৰ কৰি আছো দেই বিকজ মই Realme ইউজাৰ আৰু Realme মই আজি 4 বছৰ 4.5 বছৰ হ'ল এটো ইউজ কৰিছিলো X3 Super Zoom এটো মোক মাই গিফট কৰিছিলে দেই পূজাৰ সময়ত গিফট কৰিছিলে যিমান কি মোৰ মনত আছে 2020 ৰ কথা অক্টোবৰত মাই এটো গিফট কৰিছিলে মোক এতিয়া এটা উপলক্ষ আছে উপলক্ষটো নকম বাৰু কি কাৰণে হেতু মই একচুয়ালি গম পোৱা নাই মোক কিয় দিব খুজিছে মাই কৈ আছিল বহুত দিনৰ পৰা যে আছে মই পাছতে কম এটো কিয় দিম মাই কৈ আছিল যে তোমাৰ মোবাইলটো পুৰণা হৈছে সো তুমি এটা নতুন এটা লোৱা আৰু মানে আইফোনটো ইউজ কৰিছা আইফোন ইজ গুড আইফোন ইজ নট বেড আইফোনো ভাল হয় বাট এটা এন্ড্ৰইড এটা গম পাই এন্ড্ৰইড লাগে সবকে আৰু এন্ড্ৰইড আমাৰ ডে টু ডে ইউজৰ কাৰণে খুব ভাল মোবাইল সো মানে মই পাৰ্টিকুলাৰলি মানে OnePlus এণ্ড Realme যেটো মই Vivo ইউজ কৰিছে এবাৰ Vivo নলও Vivo এবাৰ স্কিপ কৰিম বুলি ভাবিছো বাট লেটস সি কি হয় বাট মেইনলি মানে Realme আৰু OnePlus ৰ ভিতৰত এটা মডেল আছে OnePlus 13R সকলোৱে শুনিছে চাগে নতুনকৈ লঞ্চ হৈছে হেতু চাবলৈ যাম এতিয়া আৰু লগতে আপোনাৰ Realme GT7 Pro GT6 তেনেকৈ কেটামান ভেৰিয়েন্টছ আছে মাইন্ডত থৈছো মই লেটস সি কি হয় আৰু বেছি দিগলীয়া নকৰো আমি কৈ দেখুৱাই আছো তাত কি মোবাইল চালো কি মোবাইল কিনিলো থ্যাংক ইউ সো মাচ বাই বাই একচুয়ালি আমি ডিসাইড কৰা নাই যে আমি আজি নলব পাৰো বাট প্ৰথমতে আমি চাবলৈ যাম যদি মানে ভাল লাগে উইল মানে বাই ইট মানে লাইসেন্স তে লমে আৰু বাই বাই ওলাই থাকিব থ্যাংক ইউ সো মাচ ভিডিওটো চাই থকাৰ কাৰণে বাই বাই ধন্যবাদ